এভৰিৱান, জানমণিজ গুড লাইফ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি লৈ আহিছোঁ। সদায় আমি একেবোৰ নাস্তা খাই বৰ হৈ যাওঁ নহয়নে? কেতিয়াবা নতুন কিবা এটা ট্ৰাই কৰিবলৈ মন যায়। সেইবাবে মই আজি এটা আটা আৰু চুজিৰে বনোৱা নাস্তাৰ ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকৰ ভাল লাগে ঘৰত এবাৰ বনাই খাই চাব। আজিৰ এই নাস্তাটো বনাবলৈ আমি প্ৰথমতে এটা বেটাৰ বনাই ল'ব লাগিব আৰু তাৰ বাবে মই লৈছোঁ এবাটি চুজি, এবাটি আটা, অকণমান কুহুমীয়া গৰম পানী লৈছোঁ, আধা চামুচ বেকিং পাউডাৰ লৈছোঁ আৰু আধা চামুচ নিমখ লৈছোঁ। তাৰপিছত মই এটা বাটিত গোটেই ইনগ্ৰিডিয়েণ্টখিনি লৈ ল'ম আৰু গোটেইখিনি মিহলাই ল'ম। এতিয়া ইয়াতে মই অকণমান কুহুমীয়া পানী দি এইখিনি মিক্স কৰি যাম। একেবাৰে গোটেই পানীখিনি দি নিদিব, নহ'লে ইয়াত গোটা হ'বলৈ ধৰিব। অকণমানকৈ দি এটা ঢিলা ঘোল বনাই ল'ব লাগিব। এয়া মই ধুনীয়া ঢিলা ঘোল এটা বনাই ল'লোঁ। আৰু এতিয়া আমি এইখিনি 15 মিনিটমানৰ কাৰণে ৰেষ্ট কৰিবলৈ থৈ দিব লাগিব। এতিয়া আমি নাস্তাটোৰ বাবে এটা আলুৰ ষ্টাফিং ৰেডি কৰি ল'ম। তাৰ বাবে মই দুটা আলু বইল কৰি এনেকৈ পিটিকি লৈছোঁ। এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ কেইটামান নৰসিংহৰ পাত, কেইটামান লৈছোঁ সৰিয়হ আৰু অকণমান লৈছোঁ চিলি ফ্লেক্স। তাৰপিছত গৰম কেৰাহী এখনত মিঠাতেল দি দিছোঁ আৰু তাতে সৰিয়হ আৰু চিলি ফ্লেক্সখিনি দি দিছোঁ। এতিয়া ইয়াতে নৰসিংহ পাতকেইটাও চুচি পেলাই দি দিম আৰু এইকেইটাও ভাজি ল'ম। তাৰপিছত ইয়াতে কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ আৰু এইখিনিও ভালদৰে ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত মই ইয়াতে পিটিকি থোৱা আলুখিনি দি দিছোঁ আৰু এতিয়া আলুখিনিও ভালদৰে ভাজি ল'ম। আৰু এতিয়া মই আলুখিনিত আধা চামুচ হালধি গুড়ি, আধা চামুচ চাট মছলা, আধা চামুচ ৰেড চিলি পাউডাৰ আৰু প্ৰয়োজন অনুসৰি নিমখ দি ল'ম। এতিয়া এইখিনি ভালদৰে পুনৰ ভাজি ল'ম। এয়া আলু মছলাখিনি মোৰ ভালদৰে ভজা হৈ গ'ল। এইখিনি মই এটা বাটিত উঠাই ল'ম আৰু এইখিনি মই অলপ সময় ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া মোৰ আটা আৰু চুজিৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু আলুখিনিও ঠাণ্ডা হৈ গ'ল। এইফালে গেছত মই এখন টাৱা গৰম হ'বলৈ দিছিলোঁ আৰু গৰম হোৱাত মই ইয়াতে অকণমান ৰিফাইন তেল দি এনেদৰে ঘূৰাই দিছোঁ। এতিয়া মই ঘূৰণীয়া হেতা পাতৰ সহায়ত মিশ্ৰণখিনি টাৱাখনৰ মাজত দি দিম আৰু চাৰিওফালে এনেদৰে ঘূৰাই দিম। আৰু এতিয়া মই ইয়াতে আলুৰ মছলাখিনি অকণমানকৈ চাৰিওফালে দি দিম। আলুখিনি চাৰিওফালে দি হৈ যোৱাৰ পিছত ইয়াতে মই আকৌ আটা আৰু চুজিৰ মিশ্ৰণ অকণমান চাৰিওফালে দি দিম, যাতে আলুখিনি বাহিৰলৈ ওলাই আহিব নোৱাৰে। আৰু এতিয়া এখন ঢাকনি লগাই ল' ফ্লেমত 5 মিনিটমানৰ বাবে হ'বলৈ দিম। এতিয়া মই ঢাকনিখন গুচাই লুটিয়াই দিছোঁ। আৰু এইটো সাইডতো মই অকমান তেল দি দিছোঁ
এয়া তেল নিদিলেও হয়, মই তথাপি দি দিছোঁ। আৰু অকণমান টাইমৰ কাৰণে ঢাকনি লগাই থৈ দিম। আৰু এয়া মই ঢাকনি গুচাই চাৰিওফালে হেঁচি দিছোঁ, যাতে এইখন চাৰিওফালৰ পৰা সিজি আহে। আৰু এয়া আমাৰ প্ৰথম আলুৰ পেনকেকখন ৰেডি হৈ গ'ল। এতিয়া মই আৰু এখন আলুৰ পেনকেক আপোনালোকক বনাই দেখাইছোঁ। এয়া মোৰ হেল্ডি আলুৰ পেনকেক ৰেডি হৈ গ'ল। আপোনালোকৰো যদি একেধৰণৰ নাস্তাবোৰ খাই বৰ লাগিছে, তেনেহ'লে আলুৰ এই পেনকেকখন বনাই খাই চাবচোন। এই নাস্তাবিধ হেল্ডি হোৱাৰ লগতে খাবলৈও বহুত টেষ্টি হয়। আপোনালোকৰ যদি মোৰ আজিৰ এই ইউনিক ব্ৰেকফাষ্ট ৰেচিপিটো ভাল লাগিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আকৌ এবাৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। বাই বাই।